নমস্কাৰ আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আজি আমাৰ টপিকটো হৈছে স্মল এফৰ্ট বিগ এচিভমেন্ট গতিকে আহক আজি আমাৰ ভিডিঅটো আৰম্ভ কৰোঁ আমি কিছুমান সৰু সৰু ষ্টেপ আগুৱাই গৈ এটা বিগ এচিভমেন্ট কৰিব পাৰোঁ যদি মই উদাহৰণ দিবলৈ যাওঁ ৰাতিপুৱা সোনকালে উঠা আপুনি ভাবিছে যে আপুনি ৰাতিপুৱা সোনকালে উঠিব বিচাৰিছে সেই ৰাতিপুৱা সোনকালে উঠা কামটো আপুনি যদি আজিৰ পৰাই আৰম্ভ কৰে আপুনি ভাবিছে আপুনি আপোনাৰ স্বাস্থ্য যতন ল'ব তাৰ বাবে যদি আপুনি আজিৰ পৰা স্বাস্থ্যকৰ খাদ্য খাবলৈ লয় নিতো জিমলৈ যাবলৈ লয় যোগাসন কৰিবলৈ লয় খোজ কাঢ়িবলৈ লয় সেই সৰু সৰু যে যিবিলাক এফৰ্ট দিছে আপুনি প্ৰতিটো ৰাতিপুৱা প্ৰতিটো দিনতে সেই এফৰ্টটোৱে ছমাহৰ পিছত এটা বিগ এচিভমেন্ট আপোনাক দিব সেই এচিভমেন্ট কিহৰ আপোনাৰ স্বাস্থ্য আপুনি যতন ল'লে এটা সুস্বাস্থ্য আপুনি যিটো বিচাৰিছে সেই স্বাস্থ্য আপুনি ছমাহৰ ভিতৰত পাব এটা এন্ট্ৰেন্স আপুনি ক্ৰেক কৰিব বিচাৰিছে তাৰ বাবে আপুনি ৰাতিপুৱা পঢ়িছে ৰাতিপুৱা নিতো আপুনি 1 ঘণ্টা 2 ঘণ্টা আপুনি যিমান পাৰে সময় দিছে সেই 1 ঘণ্টা 2 ঘণ্টাই ছমাহত আপোনাৰ এটা ৰিজাল্ট ক্ৰেক কৰা যিটো এবিলিটি সেই এবিলিটি দিব হয় প্ৰতিটো ৰাতিপুৱাই আমি সেই ৰিজাল্টটো নাপাওঁ তাৰ বাবে আমি ৱেইট কৰিব লাগিব ছমাহৰ তাৰ বাবে আমি কষ্ট কৰিব লাগিব প্ৰতিটো দিনতে আপুনি এটা এফৰ্ট দিব লাগিব প্ৰতিটো ৰাতিপুৱাই গতিকে আমি গম পাইছো যে এটা সৰু সৰু ষ্টেপৰ জৰিয়তে আমি এটা দীঘলীয়া এটা যাত্ৰা কৰিব পাৰিম গতিকে আপোনাৰ সৰু এটা এফৰ্টে আপোনাৰ লাইফ চেঞ্জ কৰি দিব পাৰে গতিকে আৰম্ভ কৰিম বোলা কামটো যিকোনো কাম আপুনি আজিৰ পৰা আৰম্ভ কৰক নিটো কামটো কৰিবলৈ লওক সেই এফৰ্টে আপোনাৰ এটা বিগ এচিভমেন্ট আপোনাৰ হাতত দিব ধন্যবাদ